মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ক্লাছত মূল্যবোধ শিক্ষাৰ ওপৰত কিছু কথা আমি আলোচনা কৰিছো। তোমালোকৰ চাগৈ কথাখিনি মনত আছে। আজি আমি বাকিখিনি পঢ়িম। সিদিনা আমি মূল্যবোধ কাক বোলে আৰু বিভিন্ন দাৰ্শনিকসকলৰ মূল্যবোধ সম্পৰ্কীয় দৃষ্টিভংগীবিলাক কেনেকুৱা, ভাৰতীয় দৰ্শনত মূল্যবোধৰ স্থান, আমি এইখিনি পঢ়িছো। যোৱা ক্লাছত মূল্যবোধ কাক বোলে, বিভিন্ন দাৰ্শনিকসকলৰ মূল্যবোধ সম্পৰ্কীয় দৃষ্টিভংগী আৰু ভাৰতীয় দৰ্শনত মূল্যবোধৰ স্থান, এইখিনি পঢ়িলো। আজি আমি পঢ়িম মূল্যবোধৰ তাৰমানে শ্ৰেণীবিভাগ সম্পৰ্কে পঢ়িম। মূল্যবোধৰ শ্ৰেণীবিভাগ সম্পৰ্কে পঢ়িম আৰু মূল্যবোধৰ তাৰমানে চিনাক্তকৰণ সম্পৰ্কে আমি পঢ়িম। এইখিনি পঢ়িম আৰু এইখিনি পঢ়িলে আমাৰ ক্লাছটো শেষ হৈ যাব। এতিয়া আমি আলোচনা কৰিম আমি মূল্যবোধৰ শ্ৰেণীবিভাগ। মূল্যবোধ কাক বোলে আছে তোমালোকৰ মনত? কাক মূল্যবোধ কাক বোলে? কোনোবা ক'ব পাৰিবা কাক মূল্যবোধ কাক বোলে? কি আছিল কোৱাচোন, চেষ্টা কৰাচোন। মূল্যবোধ এইটো আমাৰ সুন্দৰকে তোমাকে কিতাপৰ বাক্যটো যে হ'ব লাগিব এইটো কথা নহয়। মূল্যবোধ এনেকুৱা কিছুমান নীতি নিয়ম যিয়ে আমাৰ দৈহিক উন্নতিত সহায় কৰে, মানসিক উন্নতিত সহায় কৰে, এখন সমাজ সুস্থভাৱে পৰিচালনা কৰাত সহায় কৰে বা সমাজখনক কি কৰি ৰাখে, নিয়ন্ত্ৰিত কৰি ৰাখে। কিছুমান হৈছে নিৰ্দেশিকা নীতি মূল্যবোধ, হয়নে? নিৰ্দেশিকা নীতি মূল্যবোধ। আৰু মূল্যবোধ মানুহ জন্মতে শিকি আহে নেকি? কেনেকে শিকে? শিক্ষণ আৰু সামাজিকীকৰণৰ দ্বাৰা মানুহ মূল্যবোধ শিকে। জন্মতে কোনো মূল্যবোধ শিকি নাহে। এতিয়া আমি মূল্যবোধৰ শ্ৰেণীবিভাগ সম্পৰ্কে আলোচনা কৰিম। মূল্যবোধক বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছে। তাৰ ভিতৰত আছে আমাৰ নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নন্দনতাত্ত্বিক মূল্যবোধ, তাৰপিছত আছে অৰ্থনৈতিক মূল্যবোধ, ৰাজনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আদি বিভিন্ন ভাগত মূল্যবোধক ভাগ কৰা হৈছে। এতিয়া আমাৰ পাঠত আমাৰ 3টা ভাগৰ বিষয়ে আলোচনা কৰা হৈছে। সেই 3টা ভাগ হৈছে নৈতিক মূল্যবোধ, তাৰপিছত আধ্যাত্মিক মূল্যবোধ আৰু নন্দনতাত্ত্বিক মূল্যবোধ। এই 3টা ভাগৰ বিষয়ে কিতাপত আলোচনা কৰা হৈছে। আমিও 3টা ভাগৰ বিষয়ে আলোচনা কৰিম। তোমালোকে এই 3টা ভাগৰ বিষয়ে জানিলে হ'ব। প্ৰথমতে আমি আলোচনা কৰিম নৈতিক মূল্যবোধ। নৈতিক মূল্যবোধ আলোচনা কৰিম। চাবা যে নৈতিক, আমি যদি নৈতিক শব্দ কওঁ, নৈতিক শব্দটো ইংৰাজীত কি বুলি কোৱা হয়? মৰেল। নৈতিক শব্দটো ইংৰাজীত প্ৰতিশব্দ হৈছে মৰেল। মৰেল শব্দটো ক'ৰ পৰা আহিছে? লেটিন ভাষাৰ মৰিচ শব্দৰ পৰা আহিছে। এইটো তাৰমানে দৰকাৰী প্ৰশ্ন, পৰীক্ষাত আহি থাকে এইটো, পাইছেনে? যে মৰেল, ইংৰাজী যিটো মৰেল শব্দ, আমাৰ অসমীয়া নৈতিক শব্দটোত ইংৰাজী প্ৰতিশব্দটো হৈছে কি? মৰেল। আৰু মৰেল শব্দটো লেটিন ভাষাৰ মৰিচ শব্দৰ পৰা আহিছে। তাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। থাকিবনে মনত এইখিনি? যে ইংৰাজী মৰেল শব্দটো আহিছে লেটিন ভাষাৰ মৰিচ শব্দৰ পৰা। মৰ কাষত এটা ঊৰ্ধ্বকমা দিবা, মৰিচ। মৰিচ শব্দৰ পৰা আহিছে। তাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ, মানে তোমালোকে জানাই আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। লোকাচাৰ মানে কি? আমাৰ সমাজত আগৰ পৰা পুৰুষানুক্ৰমে চলি অহা যিবিলাক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, এইবিলাকক কি বুলি কোৱা হয়? লোকাচাৰ বুলি কোৱা হয়। লোকাচাৰ বুলি কওঁতে সমাজৰ উৎসৱ পাৰ্বণ, তাৰপিছত আচাৰ ব্যৱহাৰ, ৰীতি নীতি সকলো বস্তুকে লোকাচাৰে সামৰে। গতিকে মৰিচ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। এইটো দৰকাৰী প্ৰশ্ন, 2 নম্বৰ আহে, পুৰা 2 নম্বৰ পাই যাবা। যে মৰেল শব্দটো ক'ৰ পৰা আহিছে? লেটিন ভাষাৰ মৰিচ শব্দৰ পৰা আহিছে। তাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। এতিয়া নৈতিকতা বুলি ক'লে, নৈতিকতা শব্দটোৰ লগত কি জড়িত হৈ থাকে? এই সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ, এইবিলাক নৈতিকতাৰ লগত জড়িত হৈ থাকে। নৈতিকতাৰ লগত সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ এইবিলাক জড়িত হৈ থাকে। শিশুৰ যেতিয়া আমি নৈতিক বিকাশ হোৱা বুলি কম, তেতিয়া আমি কি কম? যে সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰবিলাক যেতিয়া শিশুৱে আয়ত্ত কৰিবলৈ শিকিব, যেতিয়া শিশুৱে এইবিলাকক আয়ত্ত কৰিব, তেতিয়া আমি শিশুটোৰ কি বিকাশ হোৱা বুলি কম? নৈতিক বিকাশ হোৱা বুলি কম। পাইছেনে? নৈতিকতা বুলিলে আমি কি বুজো? নৈতিকতা বুলিলে সমাজৰ যিবিলাক ৰীতি নীতি, আচাৰ ব্যৱহাৰ, এইটো কাৰ লগত জড়িত হৈ আছে? নৈতিকতা শব্দটোৰ লগত জড়িত হৈ আছে। আৰু শিশু এটাৰ নৈতিক বিকাশ কেতিয়া হ'ব? যেতিয়া শিশুৱে সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ এইবিলাক মানি চলিবলৈ শিকে। তাৰ বিপৰীতে যি সমাজৰ ৰীতি নীতি, আচাৰ ব্যৱহাৰ এইবিলাক মানি নচলে, সেইটো আমাৰ কি আচৰণ বুলি কম? অনৈতিক আচৰণ।
সমাজৰ ৰীতি নীতি যেতিয়া আমি মানি চলো আমাৰ আচৰণ কি নৈতিক আচৰণ আৰু সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰৰ যদি আমি বিৰোধিতা কৰো তাৰ বিপৰীতে যাওঁ এটো কি হ'ব অনৈতিক আচৰণ পাইছেনে কথাখিনি বুজি এটা নৈতিক আচৰণ আকৌ মানুহে জন্মতে শিকি নাহে কেনেকৈ শিকিব জন্মতে নৈতিক আচৰণ জন্মতে শিকি নাহে তোমালোকক আগতে কৈছিলো যে ক'ৰ পৰা শিকে মানুহে শিক্ষাৰ পৰা শিকে আৰু পৰিৱেশৰ পৰা শিকে শিশুক আমি শিকাব লাগিব কি ভাল কি বেয়া সমাজে কি কৰিলে ভাল পাব কি কৰিলে বেয়া পাব আমি শিকাব লাগিব আৰু পৰিৱেশৰ পৰা শিশুৱে শিকে যে নৈতিক আচৰণ পৰিৱেশৰ পৰা শিশুৱে শিকে পাইছানে কথাখিনি বুজি আৰু আমাৰ কিছুমান জন্মগত প্ৰবৃত্তি আছে আমাৰ জন্মগত কিছুমান তোমালোকে এডুকেশ্যনত পাইছা যে আৰ্টছৰ ল'ৰা ছোৱালীখিনি এডুকেশ্যনত পাইছা যে জন্মগত বা আমাৰ সহজাত কিছুমান প্ৰবৃত্তি আছে যেতিয়া আমাৰ নৈতিক বিকাশ হ'ব এই প্ৰবৃত্তিবিলাকক আমি কি কৰিব লাগিব সংস্কাৰ কৰিব লাগিব এই প্ৰবৃত্তিবিলাকক আমি কি কৰিব লাগিব উন্নতি প্ৰবৃত্তিবিলাকক আমি উন্নত ৰূপলৈ নিব লাগিব প্ৰবৃত্তিবিলাকক পাইছেনে আমাৰ যিবিলাক জন্মগত প্ৰবৃত্তি আমাৰ নৈতিক বিকাশ কেতিয়া হ'ব এই প্ৰবৃত্তিবিলাকক আমি সংস্কাৰ কৰিব লাগিব বা সেই প্ৰবৃত্তিবিলাকক আমি তাৰমানে এটা উন্নত আমি ৰূপ প্ৰদান কৰিব লাগিব ধৰা উদাহৰণস্বৰূপে চোৱা ঈৰ্ষাটো আমাৰ এটা কি সহজাত প্ৰবৃত্তি বা জন্মগত প্ৰবৃত্তি তোমালোকে সৰু ল'ৰা ছোৱালীবিলাকলৈ লক্ষ্য কৰিবাচোন সিহঁতে তাৰমানে কি মাকে যেতিয়া অন্য ল'ৰা ছোৱালীক মৰম কৰে বা কোলাত লয় ইহঁতে সহ্য কৰিব নোৱাৰে কান্দা কাটা কৰি সহ্য কৰিব নোৱাৰে কিয় নোৱাৰে কাৰণ শিশুৰ মাজত কি আছে ঈৰ্ষা প্ৰবৃত্তিটো আছে এতিয়া শিশুৱে আমি যেতিয়া শিশুটো ডাঙৰ হ'ব তাৰ এই প্ৰবৃত্তি আমি নোহোৱা কৰাৰ কাৰণে আমি কি কৰিব লাগিব চেষ্টা কৰিব লাগিব শিশুটোৰ গতিকে এই ঈৰ্ষা প্ৰবৃত্তি যদি থাকি যায় আমি যদি তাক তাৰমানে এই প্ৰবৃত্তিক উন্নত ৰূপ দিয়াৰ কাৰণে আমি যদি যত্ন নকৰো তেতিয়াহ'লে শিশুৱে পিছৰ জীৱনত কি হ'ব যে আনৰ লগত মিলিব নোৱাৰিব শিশুটোৱে সমাজৰ ৰীতি নীতিবিলাক শিশুৱে পালন কৰিবলৈ কি হ'ব অসমৰ্থ হ'ব গতিকে আমি কি কৰিব লাগিব এই জন্মগত প্ৰবৃত্তিবিলাকক আমি এটা উন্নত ৰূপ দিয়াৰ কাৰণে বা তাক সংস্কাৰ কৰাৰ কাৰণে তাক ওপৰলৈ নিয়াৰ কাৰণে আমি কি কৰিব লাগিব যত্নপৰ হ'ব লাগিব পাইছেনে কথাখিনি বুজি যে নৈতিক বিকাশ বুলি ক'লে আমি কি বুজো যে নৈতিক বিকাশ বুলি ক'লে সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ এইবিলাক যেতিয়া শিশুৱে আয়ত্ত কৰিবলৈ শিকে তাকে আমি কি বুলি কওঁ যে আমি তেতিয়া শিশুৰ নৈতিক বিকাশ হোৱা বুলি কওঁ আৰু এই যে তোমালোকক যে কোনো প্ৰবৃত্তিবিলাকক আমি সংস্কাৰ কৰিব লাগিব প্ৰবৃত্তিবিলাকক আমি তাৰমানে উন্নত ৰূপ দিব লাগিব কেনেকৈ আমি উন্নত ৰূপ দিম তাৰ কাৰণে আমাক কি লাগিব এতিয়া পৰীক্ষাত আহিব পাৰে যে প্ৰবৃত্তিক কেনেকৈ আমি সংস্কাৰ কৰিম প্ৰবৃত্তিক আমি কেনেকৈ আমি উন্নত ৰূপ দিম তাৰ কাৰণে আমাক কি লাগিব উচ্চ মূল্যবোধ লাগিব উচ্চ মনোভাৱ লাগিব উচ্চ আদৰ্শ লাগিব পাইছেনে কথাখিনি বুজি আমাৰ যিবিলাক জন্মগত প্ৰবৃত্তি এইবিলাকক আমি সংস্কাৰ কৰিব লাগিব জন্মগত প্ৰবৃত্তিবিলাকলৈ আমি সেইখিনি যদি আমি সংস্কাৰ নকৰো সেইখিনি আমি জন্মতে যেনেকৈ লাভ কৰিছো তেনেকৈ যদি আমাৰ থাকি যায় তাৰ যদি সংস্কাৰ নহয় তাক যদি এটা উন্নত ৰূপ দিয়া নাযায় তেতিয়াহ'লে আমি সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ আমি মানি চলিবলৈ আমি নিশিকিম আৰু সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰৰ যেতিয়া আমি বিপৰীতে যাম তেতিয়া আমাৰ আচৰণখিনি কি হ'ব অনৈতিক আচৰণ হ'ব পাইছেনে কথাখিনি বুজি না বুজি পোৱা নাই হেল্ল' বুজি পাইছা না তাৰমানে চাবা যে নৈতিক বিকাশ মানে কি বুজিলা যে সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ যেতিয়া মানি চলিবলৈ শিকো হয়নে সেইটো হৈছে কি নৈতিক বিকাশ সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ মানি চলিবলৈ যেতিয়া শিশুটোক আমি শিকাও তেতিয়া শিশুৰ কি হোৱা বুলি কোৱা হয় নৈতিক বিকাশ হোৱা বুলি কোৱা হয় আৰু এই নৈতিকতা মানুহৰ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ই মানুহৰ ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰে নৈতিকতাই ৰাজনৈতিক ক্ষেত্ৰখনক প্ৰভাৱিত কৰে অৰ্থনৈতিক ক্ষেত্ৰক প্ৰভাৱিত কৰে সাংস্কৃতিক ক্ষেত্ৰক প্ৰভাৱিত কৰে প্ৰশাসনীয় ক্ষেত্ৰখনক প্ৰভাৱিত কৰে যে এই নৈতিকতা আমাৰ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এতিয়া মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ ক্ষেত্ৰত 4টা দিশৰ কথা উল্লেখ কৰিছে এইকেইটা কিন্তু পৰীক্ষাত এটা আহা একদম কমন প্ৰশ্ন মনোবিজ্ঞানীসকলে শিশুৰ নৈতিকতা বিকাশৰ ক্ষেত্ৰত 4টা দিশৰ কথা উল্লেখ কৰিছে 4 নম্বৰ আহে তোমালোকে সুন্দৰকৈ 4টা লিখিবা প্ৰথম কথাটো হৈছে মানে শিশুক আমি কি শিকাব লাগিব প্ৰথম কথা যে শিশুক তাৰমানে আমাৰ পৰিস্থিতিৰ লগত শিশুৱে যাতে প্ৰথম হৈছে যুক্তিনিষ্ঠতা মানে কি যে পৰিস্থিতিৰ লগত যাতে শিশুৱে যুক্তিনিষ্ঠভাৱে পৰিস্থিতি এটা শিশুৱে বিশ্লেষণ কৰিবলৈ শিকে পাইছেনে কথাখিনি বুজি যুক্তিনিষ্ঠতা 1 নম্বৰতে আছে কিতাপত ধুনীয়াকৈ দিয়াই আছে চাবাচোন তোমালোকে কিতাপখন মেলি চোৱা যুক্তিনিষ্ঠতা তাৰমানে শিশুৱে যাতে পৰিস্থিতি এটাক যুক্তিনিষ্ঠভাৱে বিশ্লেষণ কৰিবলৈ শিকে শিশুটোৱে স্কুললৈ গৈছে মই স্কুললৈ কিয় যাম মই ঘৰত থাকিম
মই স্কুললৈ মই নাযাওঁ তেতিয়া শিশুৱে বুজিব লাগিব যে স্কুলত আমি আহিছো কি কাৰণে পঢ়িব লাগিব পঢ়াটো শিশুৰ কাৰণে প্ৰয়োজনীয় যে পঢ়িব লাগিব স্কুলত আহিব লাগিব আমি পঢ়া শুনা কৰিব লাগিব ডাঙৰ মানুহ হ'ব লাগিব গতিকে শিশুৱে পৰিৱেশ এটাক যেতিয়া যুক্তিনিষ্ঠভাৱে তাৰমানে কি কৰিবলৈ শিকে বিশ্লেষণ কৰিবলৈ শিকে তেতিয়া শিশুৰ কি হয় নৈতিক বিকাশ হোৱাবলৈ আমি ক'ব পাৰোঁ দ্বিতীয়টা আচৰণৰ কথা হৈছে কি যে পৰোপকাৰ শিশুটোৰ মাজত আমি এই ভাৱ সোমাই দিব লাগিব যে আনক কি কৰিব লাগে আনক উপকাৰ কৰিব লাগে পৰোপকাৰৰ ধাৰণা শিশুৰ মাজত আমি সোমাই দিব লাগিব আৰু এই পৰোপকাৰ যেতিয়া শিশুৰ মাজত গঢ় ল'ব তেতিয়া আমি শিশুৰ কি হোৱা বুলি ক'ম নৈতিক বিকাশ আমি হোৱা বুলি ক'ম তাছে পৰোপকাৰ তাৰ পিছত আমি দায়িত্ববোধ এই ধাৰণাটো শিশুৰ মাজত জগাই দিব লাগিব শিশুটোৱে নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হ'ব লাগিব তাৰ নিজৰ দায়িত্ব হি স্কুললৈ গৈছে স্কুললৈ যাই কিতাপ পত্ৰখিনি নিজে সুন্দৰকৈ আনিব লাগিব নিজৰ বস্তুখিনি ভালদৰে ৰাখিব লাগিব নিজৰ কিতাপ বহি ধুনীয়াকৈ ৰাখিব লাগিব নিজৰ দায়িত্ব সম্পৰ্কে শিশুক আমি কি কৰিব লাগিব সচেতন কৰিব লাগিব আৰু কি কৰিব লাগিব যে নিজৰ ভুলবিলাক যাতে নিজে কি কৰিব পাৰে বিশ্লেষণ কৰিব পাৰে এতিয়া আমি কি হোৱা বুলি ক'ম নৈতিক বিকাশ হোৱা বুলি ক'ম নিজৰ ভুলবিলাক যাতে কি কৰিব পাৰে বিশ্লেষণ কৰিব পাৰে এইটো হৈছে তাৰমানে কি যে এইটো হৈছে দায়িত্ববোধ পাইছেনে বুজি আর তার পিছত আপনি কি যে তারমানে নৈতিক 4 নম্বরতে আছে যে এটা সিদ্ধান্ত তার কিবা এটা বিষয়ের কারণে সিদ্ধান্ত লোৱাৰ নৈতিক এটা সিদ্ধান্ত লোৱাৰ এটা শিশুৰ কি থাকিব লাগিব শক্তি থাকিব লাগিব কিবা এটা ডিসিশন লোৱাৰ নৈতিক এটা সিদ্ধান্ত লোৱাৰ কাৰণে শিশুৱে তারমানে কি কৰিব লাগিব শিশুৱে উপযুক্ত হ'ব লাগিব নিজাকে কিবা এটা ডিসিশন লোৱাৰ কাৰণে নিজাকৈ কিবা এটা সিদ্ধান্ত লোৱাৰ কাৰণে এই চাৰিটা অতি দৰকাৰী কথা তোমালোকৰ ইয়াতে সুন্দৰকৈ আছে তোমালোকে এখন মিলিমিশা আছে যুক্তিনিষ্ঠতা পৰোপকাৰিতা দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা মানে নৈতিক তাৰ যাকে তাৰ সিদ্ধান্ত লোৱাৰ কাৰণে শিশু কি হ'ব লাগিব উপযোগী হ'ব লাগিব এই চাৰিটা 4 নম্বৰ আহে এই চাৰিটা লিখি দিলে তোমালোকে কি পাবা 4 নম্বৰ পাই যাবা মন ৰাখিবা কি আছিল প্ৰথমটো আছিল কি যুক্তিনিষ্ঠতা 2 নম্বৰতে আছিল পৰোপকাৰিতা 3 নম্বৰতে আছিল কি আছিল 3 নম্বৰতে কি আছিল কি কৈছিলো দায়িত্ববোধ 3 নম্বৰতে আছে দায়িত্ববোধ আৰু 4 নম্বৰতে আছে কি নৈতিক স্বতন্ত্ৰতা 4 নম্বৰতে নৈতিক স্বতন্ত্ৰতা মানে বুজি পাইছা ন যে নিজাকে কিবা এটা ডিসিশন লোৱাৰ কাৰণে ক্ষমতা শিশুৰ থাকিব লাগিব গতিকে এইটো হৈছে কি আমাৰ কি হৈছে কি নৈতিক মূল্যবোধ এতিয়া আজিকালি এই নৈতিক মূল্যবোধ আমাৰ নোহোৱা হৈ পৰিছে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে না আমি বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত হৈ পৰিছো আৰু নৈতিক বিকাশ এতিয়া আমাৰ নৈতিকতা নোহোৱা হৈ গৈছে আৰু সেইকাৰণে শিক্ষাবিদসকলে যে শিশুৰ মাজত নৈতিক মূল্যবোধ গঢ় লৈ উঠে তাৰ কাৰণে শিক্ষাবিদসকলে বিশেষভাৱে কি চলাইছে প্ৰচেষ্টা চলাইছে আৰু এইটো দিশৰ ওপৰত গুৰুত্ব দিছে কাৰণ নৈতিক যদি আমাৰ বিকাশ নহয় তেতিয়াহ'লে সমাজ এখন কেতিয়াও শুদ্ধভাৱে পৰিচালিত হ'ব নোৱাৰে থাকিবনে মনত এইখিনি হৈছে তাৰমানে আমাৰ কি নৈতিক মূল্যবোধ কি বুজি পালা নৈতিক মূল্যবোধ বোলে আমি কি বুজিলো যে নৈতিক বিকাশ কেতিয়া হ'ব যেতিয়া সমাজৰ ৰীতি নীতিবিলাক শিশুৱে তাৰমানে আয়ত্ত কৰিবলৈ শিকে সমাজৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ যেতিয়া শিশুৱে আয়ত্ত কৰিবলৈ শিকে তেতিয়া এটা শিশুৰ কি হোৱা বুলি ক'ম আমি নৈতিক বিকাশ হোৱা বুলি ক'ম নৈতিক বিকাশৰ কাৰণে কি কৰিব লাগিব জন্মগত প্ৰবৃত্তিসমূহৰ কি কৰিব লাগিব সংস্কাৰ কৰিব লাগিব জন্মগত প্ৰবৃত্তিসমূহৰ সংস্কাৰ কেনেকৈ কৰিম তাৰ কাৰণে কি লাগিব আমাক উচ্চ মনোভাৱ লাগিব উচ্চ মূল্যবোধ লাগিব উচ্চ আদৰ্শ লাগিব এইখিনি নৈতিক বিকাশ নৈতিক প্ৰশ্ন আহে যে নৈতিক বিকাশৰ বিষয়ে নৈতিক বিকাশে কি কি কথা সামৰি লৈ আলোচনা কৰা এই 3 নম্বৰ বা 4 নম্বৰ থাকে এইখিনি কথা তোমালোকে লিখিবা এইখিনি বুজি পালা তোমালোকে কিবা ইয়াতে সুধিব লগা আছে নেকি এইখিনিৰ ওপৰত সুধিব লগা আছে নাই না ঠিকে আছে এতিয়া আমি তেতিয়াহ'লে আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে আমি আলোচনা কৰোঁ তাৰপিছত আধ্যাত্মিক মূল্যবোধ তোমালোকৰ মনত আছে না আমি যে আদৰ্শবাদী আমি দাৰ্শনিকসকলৰ কথা আলোচনা কৰিছিলো আগৰ ক্লাছটোত আদৰ্শবাদী দাৰ্শনিক এই আদৰ্শবাদী দাৰ্শনিকসকলৰ যি তাৰমানে তেওঁলোকৰ যি যুক্তি তেওঁলোকৰ যি মতামত এইটো তাৰমানে এই আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত আদৰ্শবাদী দাৰ্শনিক এই যে সত্যম শিৱম সুন্দৰমৰ কথা যে কৈছিল চিৰন্তন মূল্যবোধৰ কথা যে কৈছিল মনত আছেনে আদৰ্শবাদী দাৰ্শনিকসকলে সত্যম শিৱম সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধৰ কথা কৈছিল যে এই আদৰ্শবাদী দাৰ্শনিকসকলৰ তাৰমানে তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ মতামত আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত এতিয়া
আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় দৰ্শনো জড়িত হৈ আছে। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় দৰ্শন জড়িত হৈ আছে। আৰু ভাৰতীয় সভ্যতাত ভাৰতীয় সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। ভাৰতীয় সভ্যতা ভাৰতীয় সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আৰু আমাৰ সেই বেদ উপনিষদৰ যুগৰে পৰা ভাৰতৰ মনীষীসকলে আধ্যাত্মিক দিশৰ বিকাশৰ কাৰণে তেওঁলোকে কি চলাই আছিল, যত পৰণাস্তি চেষ্টা তাৰমানে চলাইছিল। এই বৈদিক যুগৰ পৰা তাৰমানে চলাইছিল আধ্যাত্মিক দিশৰ বিকাশৰ কাৰণে। যে আধ্যাত্মিক এতিয়া আমি আধ্যাত্মিক মূল্যবোধ বুলিলে আমি কি বুজো, আধ্যাত্মিক দিশৰ লগত ধৰ্মীয় কি হৈ আছে, ভাৱ জড়িত হৈ আছে। কিন্তু ধৰ্ম আৰু আধ্যাত্মিক মূল্যবোধ কিন্তু একে নহয়। ধৰ্ম আৰু আধ্যাত্মিক মূল্যবোধৰ মাজত কিন্তু কি আছে, পাৰ্থক্য আছে। ধৰ্ম আমি ধৰ্মৰ যিবিলাক বাহ্যিক আমাৰ নীতি নিয়ম, সেই নীতি নিয়ম আমি সকলোৱে কৰিব পাৰো। ধৰ্মৰ বাহ্যিক নিয়ম নীতি নিয়মখিনি কৰাত আমাৰ একো অসুবিধা নহয়, আমি কৰিব পাৰো। তোমাৰ তাৰমানে যিমান তুমি পূজা পাতাল গোটেই দিনটো তুমি পূজা পাতাল কৰিব পাৰা, যিমান উপবাসে থাকিব পূজা সিমান উপবাসে থাকিব পাৰা। কিন্তু আধ্যাত্মিক মূল্যবোধ অলপমান বেলেগ। আধ্যাত্মিক মূল্যবোধৰ কেতিয়া বিকাশ হ'ব, যেতিয়া তুমি আনক ভাল পাবলৈ শিকা। যেতিয়া তুমি আনক ভাল পাবলৈ শিকা, যেতিয়া তোমাৰ মনত আনৰ প্ৰতি তাৰমানে দয়া, মমতা, প্ৰেম, ভালপোৱা, ক্ষমা এইবিলাক যেতিয়া তোমাৰ মনত থাকে, যেতিয়া তোমাৰ মনত অহিংসা ভাৱ থাকে, যেতিয়া তুমি তাৰমানে আনক ভাল পাবলৈ তুমি শিকা সকলোকে তুমি সমান দৃষ্টিৰে তুমি চাবলৈ শিকা, সকলোকে তুমি ভগৱানৰ সন্তান বুলি ভাবি তুমি সমান দৃষ্টিৰে চাবলৈ শিকা, তেতিয়া তোমাৰ মাজত কি হয়, বিকশিত হোৱা বুলি কম, আধ্যাত্মিক মূল্যবোধৰ বিকাশ হোৱা বুলি কম। পাইছে না কথাখিনি বুজি? ধৰ্মৰ লগত সম্পৰ্ক আছে, কিন্তু ধৰ্ম আৰু আধ্যাত্মিক মূল্যবোধো কিন্তু কি নহয়, একে নহয়। যে আধ্যাত্মিক এই যিবিলাক দাৰ্শনিকে এই আধ্যাত্মিক মূল্যবোধত বিশ্বাসী দাৰ্শনিকসকলে তেওঁলোকে তাৰমানে এই বস্তুবাদী জগতখনৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে। বস্তুবাদী জগত মানে কোনখন জগত, আমি চকুৰ আগত যিখন জগত আমি দেখি আছো, সেই জগতখনৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব নিদিয়ে। তেওঁলোকে গুৰুত্ব দিয়ে মন আৰু আত্মাৰ বিকাশৰ ওপৰত। পালেনে কথাখিনি বুজি? তেওঁলোকে মন আৰু আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। আমি পাৰ্থিৱ জীৱনত আমাক কি লাগে, ধন সম্পত্তি লাগে, আমাক গাড়ী মটৰ লাগে, আমাক তাৰমানে যিমান আমাক পইচা হয় সিমানে আমাক নাতে, আমাক আৰু লাগে, আমাক যিমানে পাওঁ সিমানে আমাক লাগে। গতিকে আমি কি পাৰ্থিৱ আমি ভোগ বিলাসৰ পিছে পিছে আমি কি আছো, দৌৰি আছো। এই দৌৰৰ কেতিয়াও অৱসান নাই। আমাক যিমানে হয় সিমানে আমাক লাগে। মানুহৰ চাবাচোন চৰিত্ৰ এটা চাবা, যে যিমানে ধনী মানুহ তেওঁৰ ধনৰ প্ৰতি তাৰ কি বেছি, তাৰমানে ধনৰ প্ৰতি তেওঁৰ তাৰমানে এইটো বেছি, হেঁপাহটো বেছি। যিমানে ধনী হয় সিমানে ধনৰ প্ৰতি তেওঁৰ হেঁপাহটো বেছি হয়। কাৰণ আমি কি জগতৰ পিছে পিছে দৌৰি আছো, এই পাৰ্থিৱ জগতখনৰ পিছে পিছে ভোগ বিলাসৰ পিছে পিছে আমি দৌৰি আছো। আৰু এই আধ্যাত্মিক মূল্যবোধ নথকাৰ কাৰণে আজিকালি মানুহ চাবাচোন তোমালোকে, যিমানে মানুহ শিক্ষিত হৈছে সিমানে সমাজত দুৰ্নীতি বাঢ়িছে। আৰু দুৰ্নীতি কোনে কৰি আছে, দুৰ্নীতি ভ্ৰষ্টাচাৰ কোনেও কৰি আছে, অশিক্ষিত মানুহে কৰা নাই, কিন্তু শিক্ষিত মানুহে কৰিছে। যিমানে মানুহে উচ্চ শিক্ষাৰে শিক্ষিত হৈছে সিমানে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ তাৰমানে মাত্ৰা বাঢ়িছে। আৰু তাৰ মূলতে কি, আধ্যাত্মিক মূল্যবোধৰ অভাৱ। আৰু আধ্যাত্মিক মূল্যবোধ কেতিয়া হ'ব, এই যে কৈছো সকলোকে সমান দৃষ্টিৰে চোৱা, দয়া, ক্ষমা, প্ৰেম, ভাতৃত্ববোধ যেতিয়া আমাৰ মাজত বিকাশ হয় তেতিয়া কি হয়, বিকাশ হোৱা বুলি কোৱা হয়, আধ্যাত্মিক মূল্যবোধৰ বিকাশ হয় বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱে যে কৈছিল, কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাক কৰিবা প্ৰণাম। তাৰমানে সকলোকে কুকুৰ গাধ শিয়াল সকলোকে তাৰ মাজত ভগৱান থকা বুলি কি কৰিব দিছে, প্ৰণাম কৰিব দিছে। তাৰমানে সকলোকে সমান দৃষ্টিৰে চাব দিছে। এয়াই হৈছে কি, আধ্যাত্মিক মূল্যবোধ। পালানে বুজি আধ্যাত্মিক মূল্যবোধটো? পালা? পাইছে না? এই আধ্যাত্মিক মূল্যবোধৰ বিশ্বাসী দাৰ্শনিকসকলে কোনখন জগতৰ ওপৰত গুৰুত্ব দিয়ে, বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁলোকে মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে, ভাৱবাদী জগতখনৰ ওপৰত গুৰুত্ব দিয়ে, বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদিয়ে। তাৰপিছত এতিয়া আমি কি আলোচনা কৰিম, নন্দন তাত্ত্বিক মূল্যবোধ, হয়নে? এতিয়া আমি আলোচনা কৰিম নন্দন তাত্ত্বিক মূল্যবোধ। তোমালোকক নন্দন তাত্ত্বিক মূল্যবোধৰ বিষয়ে মই আগৰ ক্লাছত অলপমান কৈছো, মনত আছেনে? সত্যম শিৱম সুন্দৰম কৈছিলো না, এইবিলাক চিৰন্তন মূল্যবোধৰ কথা যে কৈছিলো, সত্যম শিৱম সুন্দৰম, এই সুন্দৰমে হৈছে নন্দন তাত্ত্বিক মূল্যবোধ। পাইছানে? সত্যম শিৱম সুন্দৰম, এই সুন্দৰমটোৱে হৈছে নন্দন তাত্ত্বিক মূল্যবোধ। নন্দন তাত্ত্বিক মূল্যবোধক আমি সৌন্দৰ্য বোধ বুলি আমি ক'ব পাৰো, সৌন্দৰ্য বোধ। তাৰমানে এই মতবাদ মতে কেনেকুৱা, যে এই পৃথিৱীখন কি, পৃথিৱীখন তাৰমানে সৌন্দৰ্যৰ ভঁৰাল,
এই গোটেই পৃথিৱীতে কি আছে যে সৌন্দৰ্য তাৰমানে বিয়পি আছে এই সৌন্দৰ্য আমি উপলব্ধি কৰিব আমি জানিব লাগিব এই সৌন্দৰ্য যি উপলব্ধি কৰিব পাৰে তেওঁ তাৰমানে তেওঁৰ মন আৰু আত্মা কি হয় পৰিতৃপ্ত হয় পাইছেনে বুজি এই সৌন্দৰ্য জীৱন্ত বস্তুও থাকিব পাৰে জড় বস্তুও থাকিব পাৰে সৌন্দৰ্য সকলোতে সৌন্দৰ্য আছে চাবচোন এটা যদি আমি ভাল ঘটনা আমি শুনো বা ভাল ঘটনা এটা দেখো মনটো ভাল লাগে নে নালাগে কোৱাচোন মনটো ভাল লাগে নে তুমি ভাল ঘটনা এটা প্ৰত্যক্ষ কৰিলা বা শুনিলা যে দুখীয়া ল'ৰা এটাই এই একদম চাকি মমৰ পোহৰত পৰা ল'ৰা এটাই ষ্টেণ্ড কৰিছে শুনাৰ লগে লগে মনটো দেখোন ভাল লাগি যায় তাৰমানে কি আমাৰ অন্তৰাত্মা কি হৈছে আমাৰ পূৰ্ণ হৈ পৰিছে তাৰমানে আমাৰ মাজত তাৰমানে কি আছে সৌন্দৰ্য বোধ আছে আমি সুন্দৰতাক আমি চিনিব পাৰিছো সৌন্দৰ্য কি তাক আমি কি কৰি বুজিব পাৰিছো পাইছানে বুজি সকলোতে সৌন্দৰ্য আছে বা ভাল ঘটনা এটাতো সৌন্দৰ্য আছে এটা গোলাপ ফুলৰ মাজতো সৌন্দৰ্য আছে এটা কবিতাৰ মাজত সৌন্দৰ্য আছে এটি গানৰ মাজত সৌন্দৰ্য আছে পাইছানে এই সৌন্দৰ্যবিলাকক আমি উপলব্ধি কৰিব আমি জানিব লাগিব আমি বুজিব লাগিব যে সৌন্দৰ্য কি সুন্দৰতা আৰু অসুন্দৰতাৰ পাৰ্থক্য আমি বুজিব লাগিব কি সুন্দৰ কি অসুন্দৰ তাৰ পাৰ্থক্য আমি বুজিব লাগিব তাৰ কাৰণে আমাক কি লাগিব মনোযোগ লাগিব তুমি এটা ঘটনা মনোযোগেৰে নিৰীক্ষণ কৰিব পাৰিব লাগিব ঠিক কাৰণে কি বুলি কোৱা হয় মনোযোগেই তাৰমানে সৌন্দৰ্য বোধৰ বা নন্দনতাত্ত্বিক মূল্যবোধৰ মাপকাঠি বুলি কোৱা হয় চাবি কাঠি বুলি কোৱা হয় বাক্যটো আছে কিতাপত চাবাচোন যে মনোযোগী হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ তাৰমানে কি মাপকাঠি বা চাবি কাঠি তাৰমানে আমি মনোযোগেৰে এটা বস্তু এটা আমি নিৰীক্ষণ কৰিব আমি পাৰিব লাগিব সৌন্দৰ্য আমি উপলব্ধি কৰিব পাৰিব লাগিব এতিয়া এই নন্দনতাত্ত্বিক মূল্যবোধ বা সৌন্দৰ্যবোধ সম্পৰ্কে আমাৰ দাৰ্শনিকসকলৰ আকৌ বেলেগ বেলেগ তেওঁলোকৰ দৃষ্টিভংগী আছে পৰীক্ষা যেটো দৰকাৰী কিন্তু দুজনৰ মানুহৰ কথা আছে ইয়াতে দুজন মনীষীৰ কথা আছে এজন হৈছে প্লেটো এজন হৈছে টলষ্টয় আহে সৌন্দৰ্য সম্পৰ্কে প্লেটোৰ ধাৰণা কি সৌন্দৰ্য সম্পৰ্কে টলষ্টয়ৰ ধাৰণা কি এটো পৰীক্ষাত প্ৰায় আহে প্লেটোৰ ধাৰণা কি সৌন্দৰ্য সম্পৰ্কে প্লেটোৱে কি বুলি কৈছিল যে প্লেটোৰ মতে এই পৃথিৱীখন কি ভগৱানে সৃষ্টি কৰা এই পৃথিৱীৰ সকলো বস্তুতে এটা ঐশ্বৰিক তাৰমানে কি আছে সৌন্দৰ্য আছে সকলো বস্তুতে ঐশ্বৰিক সৌন্দৰ্য আছে আৰু ঐশ্বৰিক মনোভাৱ লৈ বা ঈশ্বৰ গণ্য কৰি এই বস্তুবিলাকৰ সৌন্দৰ্য আমি উপলব্ধি কৰিব পাৰিব লাগিব এটো হৈছে কি প্লেটোৰ মনোভাৱ পাইছেনে কথাখিনি বুজি প্লেটোৰ মতে এই বিশ্বজগতৰ সকলোৰে মাজত এটা ঐশ্বৰিক কি আছে সৌন্দৰ্য আছে আৰু এটা ঐশ্বৰিক মনোভাৱ লৈ এই সৌন্দৰ্য আমি উপভোগ কৰিব আমি পাৰিব লাগিব পাইছেনে তেতিয়াহে আমাৰ কি হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ বিকাশ হোৱা বুলি আমি ক'ব পাৰিম আৰু টলষ্টয় কি বুলি কৈছিল টলষ্টয়ৰ সৌন্দৰ্যৰ ধাৰণা কেনেকুৱা টলষ্টয়ৰ মতে এই যে আপোনালোকক যে কৈছো যে বস্তুটা আমি নিৰীক্ষণ কৰিব পাৰিব লাগিব মনোযোগেৰে তাক চাব লাগিব প্ৰত্যেকৰে দৃষ্টিভংগীবিলাক বেলেগ বেলেগ তুমি এটা কবিতা বেলেগ দৃষ্টিৰে চাবা মই এটা কবিতা বেলেগ দৃষ্টিৰে চাম তুমি এটা দৃশ্যৰে ধুনীয়া দৃশ্য তোমাৰ দৃষ্টিকোণ বেলেগ হ'ব মোৰ দৃষ্টিকোণ বেলেগ হ'ব তোমাৰ আৰু মোৰ একে হ'ব লাগিব বুলি কথা নাই তোমাৰ বেলেগ হ'ব মোৰ বেলেগ হ'ব তাৰমানে এই যে সৌন্দৰ্যবোধৰ ধাৰণা এইটো বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠ কি বুলি কৈছে টলষ্টয়ে যে সৌন্দৰ্যবোধৰ যে মানুহৰ ধাৰণা ই বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠ মানে কি ব্যক্তি অনুযায়ী বেলেগ বেলেগ তোমাৰ বেলেগ মোৰ বেলেগ ন সৌন্দৰ্যবোধৰ ধাৰণা ব্যক্তি অনুযায়ী বেলেগ বেলেগ এটো হৈছে কি নন্দনতাত্ত্বিক মূল্যবোধ পালানে বুজি এই দুটা কিন্তু দৰকাৰী প্ৰশ্ন যে নন্দনতাত্ত্বিক মূল্যবোধ সম্পৰ্কে বা সৌন্দৰ্যবোধ সম্পৰ্কে প্লেটোৰ মতামত কি বা সৌন্দৰ্যবোধ সম্পৰ্কে টলষ্টয়ৰ মতামত কি আছে প্লেটোৰ মতামত কি আছিল যে জগতৰ সকলো বস্তুতে কি আছে ঐশ্বৰিক সৌন্দৰ্য আছে আমি ঐশ্বৰিক মনোভাৱেৰে সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব লাগে আৰু টলষ্টয়ৰ মতামত কি যে সৌন্দৰ্য সম্পৰ্কে মানুহৰ দৃষ্টিভংগীবিলাক কেনেকুৱা এইবিলাক ব্যক্তিনিষ্ঠ বস্তুনিষ্ঠ নহয় প্ৰত্যেকৰে দৃষ্টিভংগীবিলাক বেলেগ বেলেগ হৈছে নে এইখিনি হৈছে ক্লিয়াৰ হৈছে এইখিনি হৈছে না এতিয়া আমি এটা দৰকাৰী প্ৰশ্ন পৰীক্ষাত অহা এটা দৰকাৰী প্ৰশ্ন আলোচনা কৰিম সেইটো হৈছে কি মূল্যবোধ তাৰমানে চিনাক্তকৰণ দৰকাৰী প্ৰশ্নটো পৰীক্ষাত আহে এইটো এতিয়া মূল্যবোধটো বহুত মূল্যবোধ আছে মূল্যবোধ বিলাকত কেইবাটাও তাৰমানে বহুত মূল্যবোধ আছে আমাৰ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে 1979 চনত 84টা মূল্যবোধৰ কথা তেওঁলোকে চিনাক্ত কৰিছে
ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে 1979 চনত মনে ৰাখিবা চনটো 1979 চনত কিমানটা মূল্যবোধৰ কথা চিনাক্ত কৰিছে 84টা মূল্যবোধৰ কথা চিনাক্ত কৰিছে এই 84টা মূল্যবোধটো আমাৰ কিতাপত দিয়া নাই ইমান মনত ৰাখিব নালাগে 10টা কিন্তু তোমালোকে মনত ৰাখিবই লাগিব কিতাপত 10টা দিয়া আছে এই 10টা পৰীক্ষাত আহিয়ে তাত সেই 10টা তোমালোকে যদি লিখা একো বহলাই লিখিব নালাগে সেই 10টা লিখিবা 4 নম্বৰ পুৰা পাই যাবা 1 নম্বৰ নাকাটে 4 নম্বৰ বা তাৰে প্ৰথমটো হৈছে সংযম মন ৰাখিবা প্ৰথমটো হৈছে কি সংযম আমি সংযমী হ'ব লাগিব তোমাৰ খং আছে এই বুলি খংটো তুমি যতে ততে তুমি প্ৰয়োগ কৰিবা নেকি সকলো ক্ষেত্ৰতে আমাৰ আবেগ অনুভূতিৰ ক্ষেত্ৰত আমি কি হ'ব লাগিব সংযমী হ'ব লাগিব তাৰপিছত আছে সহানুভূতি আনৰ প্ৰতি তুমি কিনেকৈ হ'ব লাগিব সহানুভূতিশীল হ'ব লাগিব তাৰ পিছত আছে আমাৰ সহযোগিতা তুমি আমি সকলোৰে লগত মিলি জুলি আমি চলিব লাগিব সহযোগিতা তাৰ পিছত আছে অন্য সংস্কৃতিৰ প্ৰতি আমাৰ তাৰমানে কি আমাৰ শ্ৰদ্ধা তুমি কেৱল নিজৰ সংস্কৃতিক শ্ৰদ্ধা কৰিলে নহব আনৰ সংস্কৃতিকো তুমি শ্ৰদ্ধা কৰিব তুমি শিকিব লাগিব পাইছানে তুমি যদি এটা উচ্চ মূল্যবোধৰ গৰাকী হ'ব লাগে তুমি আনৰ সংস্কৃতিক শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিব তাৰ পিছত আছে পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিষ্কাৰ তুমি নিজে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবই লাগিব তাৰ লগত তুমি তোমাৰ পৰিৱেশো তুমি কি কৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিলে নহয় তুমি যত তুমি পঢ়া শুনা কৰিব যোৱা স্কুলখন বা তোমাৰ সমাজখন তুমি কি কৰিব লাগিব তোমাৰ কলেজ তোমাৰ স্কুল কলেজ বা তোমাৰ সমাজখন তুমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা তাৰ পিছত আছে নম্ৰতা তোমাৰ আচাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগিব নম্ৰ হ'ব লাগিব নম্ৰতা 7 নম্বৰতে হৈছে মানৱতাবোধ মানুহক তুমি মানুহ হিচাপে গণ্য কৰিব লাগিব মানুহক যে মানৱতাবোধ তোমাৰ মাজত লাগিব বুজিছানে 8 নম্বৰতে হৈছে অহিংসা কাৰো প্ৰতি তুমি হিংসা ভাৱ পোষণ কৰিব নোৱাৰা 9 নম্বৰতে হৈছে দেশপ্ৰেম তোমাৰ মাজত কি লাগিব যে দেশৰ প্ৰতি তোমাৰ কি থাকিব লাগিব আস্থা থাকিব লাগিব নিজৰ দেশৰ প্ৰতি তোমাৰ প্ৰেম ভাৱ জাগ্ৰত হ'ব লাগিব আৰু 10 নম্বৰতে আছে সামাজিক দায়িত্ববোধ সমাজৰ প্ৰতি তোমাৰ এটা কি আছে দায়িত্ববোধ আছে এই দায়িত্ববোধ তুমি বুজিব লাগিব এই 10টা মূল্যবোধ মই থাকিলে কি কলো প্ৰথমতে মই কলো কি কলো মই সংযম কলো 2 নম্বৰতে মই কি কৈছো সহানুভূতি 3 নম্বৰতে কি কৈছো সহযোগিতা 4 নম্বৰতে কি কৈছো অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা 5 নম্বৰতে মই কি কৈছো পৰিষ্কাৰ পৰিচ্ছন্নতা 6 নম্বৰতে মই কি কৈছো নম্ৰতা হয়না 7 নম্বৰতে মই কি কলো মানৱতাবোধ না 8 নম্বৰতে কি কৈছো অহিংসা 9 নম্বৰতে কৈছো দেশপ্ৰেম আৰু 10 নম্বৰতে সামাজিক দায়িত্ববোধ হৈছে না এইখিনিতে আমাৰ পাঠটো শেষ হৈছে এতিয়া আমি প্ৰশ্নখিনি আমি আলোচনা কৰিম চাবাচোন সেইদিনাত আমি কৈছে এইটো প্ৰশ্ন তোমালোকক যে কৈছো নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে লেটিন ভাষাৰ মৰিজৰ পৰা হৈছে না মৰিজ মানে কি আছিল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ মৰিজ এইটো আহে দে পৰীক্ষাত আহি থাকে তাৰপিছত মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি এইটো মনত আছিল তোমালোকৰ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি আছিল তাই ব্যক্তিনিষ্ঠ সৌন্দৰ্যৰ ধাৰণা প্ৰত্যেকৰে বেলেগ বেলেগ হয়নে সৌন্দৰ্যৰ ধাৰণা প্ৰত্যেকৰে বেলেগ বেলেগ তেনে সৌন্দৰ্য বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠ এই এটা বাক্য লিখিলে 1 নম্বৰ পাই যাবা সৌন্দৰ্য বস্তুনিষ্ঠ নহয় ব্যক্তিনিষ্ঠ পাইছানে সৌন্দৰ্য সম্পৰ্কে প্ৰত্যেকৰে তাৰমানে ধাৰণা কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে কিমানটা কৰিছে 84টা মূল্যবোধ চিনাক্ত কৰিছে তাৰপিছত আছে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি আছেনে মনত কেইটা আচৰণ কি আছিল নৈতিক তাৰমানে বিকাশৰ 4টা আছিল না কি আছিল প্ৰথমটো যুক্তিনিষ্ঠতা পৰোপকাৰিতা তাৰপিছত দায়িত্ববোধ আৰু আছিল আৰু কি আছিল দায়িত্ববোধ আৰু কি
নৈতিক স্বতন্ত্ৰতা হয় না এইকেইটা এই চাৰিটা লিখি দিবা 4 নম্বৰ পাই যাবা তাৰ পিছত আছে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়টো কৰিলো না আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা এই যে কলো যে আদৰ্শবাদী দাৰ্শনিকসকলে আমাৰ বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদিয়ে তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিয়ে মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে হৈছেনে যে তেওঁলোকে কি বিশ্বাস কৰে যেতিয়া তাৰমানে আধ্যাত্মিক মূল্যবোধৰ যেতিয়া বিকাশ হ'ব তেতিয়াহে সমাজখন সুন্দৰ হ'ব তেতিয়াহে আমাৰ জীৱন সুখ আৰু শান্তিৰে ভৰি পৰিব আৰু আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ কাৰণে কি হৈছে যে বৰ্তমান জগতখনত তাৰমানে কি হৈছে চূড়ান্ত বিশৃংখলতাই দুৰ্নীতি অনাচাৰে দেখা দিছে তেওঁলোকে মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদিয়ে এনেকে তোমালোকে 4-5টা বাক্য লিখিলে হৈ যাব তাৰপিছত নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা নন্দনতাত্ত্বিক মূল্যবোধে আমাৰ এইটোতো আছে ন সত্যম শিৱম সুন্দৰম ন নন্দনতাত্ত্বিক মূল্যবোধত গোটেইখিনি আছে সোমাই আছে সত্যম শিৱম সুন্দৰম তাৰে সুন্দৰতাৰ কথাকে তেওঁলোকে বেছিকে তাৰমানে কি কৰে যে আলোচনা কৰে নন্দনতাত্ত্বিক মূল্যবোধক আমি এক কথাত সৌন্দৰ্যবোধ বুলি ক'ব পাৰো সৌন্দৰ্যবোধ বুলি আমি ক'ব পাৰো তাৰপিছত মূল্যবোধ সম্পৰ্কে এইখিনি আলোচনা কৰা হৈছে এইকেইটাই প্ৰশ্ন আৰু এটা যে শিক্ষাৰ মূল উদ্দেশ্য কি কি লিখিবা শিক্ষাৰ মূল উদ্দেশ্য কি আছেনে মনত মূল্যবোধৰ সৃষ্টি কৰা শিক্ষাৰ মূল উদ্দেশ্য হৈছে মূল্যবোধৰ সৃষ্টি কৰা এতিয়া পাঠটো হ'ল আমাৰ পাঠটো হ'ল তোমালোকৰ কিবা প্ৰশ্ন আছেনে চোৱাচোন এইটো আহে কিন্তু নন্দনতাত্ত্বিক মূল্যবোধক তাৰমানে কি বুলি ক'ব পাৰি সৌন্দৰ্যবোধ বুলি ক'ব পাৰি এইটো চাবা আৰু এটা আহে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি কাঠি কি ক'বা চাবি কাঠি নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি কাঠি কি মনোযোগ দি বস্তুটো চাব লাগিব তুমি গোলাপ ফুল এটা দেখিছা তুমি মনোযোগ দিয়া না কি সৌন্দৰ্য তুমি পাবা তুমি মনোযোগ দি তুমি চাব লাগিব তেতিয়া সৌন্দৰ্যটো উপলব্ধি কৰিব পাৰিবা সৌন্দৰ্য পৃথিৱীতে আছে পৃথিৱীৰ সকলো বস্তুতে সৌন্দৰ্য আছে মাত্ৰ তুমি তাক কি চাব জানিব লাগিব গতিকে মনোযোগে হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ কি চাবি কাঠি তাৰপিছত এইটো আহিব পাৰে পাইছেনে আধ্যাত্মিক আধ্যাত্মিক মূল্যবোধে কোনখন জগতৰ ওপৰত গুৰুত্ব দিয়ে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব দিয়ে নে নিদিয়ে না কিহৰ ওপৰত গুৰুত্ব দিয়ে মন বা আত্মাৰ বিকাশৰ ওপৰতে গুৰুত্ব দিয়ে আৰু তেওঁলোকে বিশ্বাস কৰে মন বা আত্মাৰ বিকাশ হলেহে আমি প্ৰকৃত অৰ্থত সুখ শান্তি পাম নহলে মানুহেতো ধন দৌলতৰ পিছে পিছে দৌৰি আছে সুখ পাইছে নেকি মানুহে সুখ নাপায় আমি ভাবোহে সুখ পোৱা বুলি আচলতে তেওঁলোকৰ যদি ভিতৰলৈ চোৱা তেওঁলোকৰ যদি ভিতৰ জীৱনটোলৈ তেওঁলোকে যদি অধ্যয়ন কৰা সুখ একো নাথাকে তেওঁলোকে কিবা দৌৰি আছে গতিকে মন বা আত্মাৰ বিকাশ হলেহে আমি প্ৰকৃত অৰ্থত আমি কি হ'ব পাৰিম সুখী হ'ব পাৰিম গতিকে আধ্যাত্মিক মূল্যবোধে মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে গতিকে এইখিনিয়ে না পাঠটোৰ একোটো যদি তোমালোকৰ হা কোৱা 4 মাৰ্কৰ কাৰণে বেছি নালাগে 4টা মান বাক্য লিখিলে হৈ যাব দিয়া 4টা বা খুব বেছি 5টা বাক্য আৰু এইবিলাক যদি তোমাৰ শিশুৰ আচৰণৰ বিষয়ে 4টা তোমালোকে একো ব্যাখ্যা কৰিব নালাগে কেৱল লিখি দিলে হ'ব 4 নম্বৰ পাই যাবা পইণ্টটা লিখিবা যুক্তিনিষ্ঠতা এনেকে লিখিবা না পৰোপকাৰিতা এনেকে লিখিবা পইণ্টটা লিখিবা কাৰণ ইমান প্ৰশ্নখন ইমান দীঘল থাকে আৰু ইমান তুমি যদি লিখিব যোৱা ইমান যদি বহলাই লিখিব যোৱা তোমাৰ আৰু ৰচনা থাকিব তোমাৰ তুমি কেনেকে কমপ্লিট কৰিবা আৰু যেটো নম্বৰ দিবৰ কাৰণে আমাক তাৰমানে বাধ্য আমি গতিকে আমি 4টা কোনবাই যদি বহলাই লিখিছে সিও 4 নম্বৰ হ'ব কোনবাই যদি কেৱল পইণ্টটো লিখিছে সিও 4 নম্বৰ হ'ব গতিকে ইমান লিখাৰ প্ৰয়োজন নাই এই 4টা পইণ্ট কেৱল লিখিবা জানা বাকি প্ৰশ্ন আছে কিবা আৰু কামত আহিছে নে তোমালোকৰ ক্লাছটো কামত আহিছে না তেতিয়াহ'লে আমি আজি ইয়াতে সমাপ্ত কৰো কোৱা এডভান্সৰ ক্লাছটো বাৰু এডভান্সৰ ক্লাছ মই এদিনো হোৱা নাই না মই কম ৰবা এডভান্সৰ ক্লাছ হোৱাৰ কথা কম দিয়া এডভান্সৰ ক্লাছ মোৰ সাধাৰণতে নাথাকে এডভান্সৰ ক্লাছ মই আমাৰ প্ৰতিভা বা কাবেৰীক কম দিয়াচোন এডভান্সৰ ক্লাছ কৰাৰ কাৰণে দিয়া না ভালকে থাকিবা তোমালোকে
না আজি ইয়াতে সমাপ্ত কৰোঁ। ৱেলকাম।